দোস্ত জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে গৰু বিহু, গৰু ধুৱাবলৈ যাই আছোঁ। এয়া গৰু ধুৱাবলৈ যাই আছোঁ কুৰলৈকে। আৰু মোৰ পিছফালে যিখিনি দেখিছে এইখিনিতে এটা খাল আছিলে ৰাইজৰ, এইটো খাল পুতা গ'ল আৰু নহ'লে তাতে ধোৱা গৈছিলে আৰু বছৰে বছৰে। এতিয়া যাই আছোঁ কুৰলৈকে, কাৰণ এইটো খাল পুতা গৈছে মানে পুতিছোঁ, আমি গাঁৱৰ মানুহে পুতিছে। আৰু এতিয়া যাই আছোঁ কুৰলৈকে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আজি যিহেতুকে গৰু বিহুৰ দিনাখন আজি গধূলি সময় নতুন পাঘাৰে ইহঁতক বন্ধা হয় আৰু ঠঙা দিয়া হয় আৰু বিচনী দি বিচিব পাৰে। আজিৰ পৰা বিচনী ব্যৱহাৰ কৰিব পাৰে। এতিয়া আৰু গৰু চৰু ধোৱা হৈ গ'ল, এতিয়া ঘৰত দেখি যাই আছোঁ। আৰু গৰুটো কেনেকৈ ধোৱালোঁ সেইখিনি ইয়াত দেখাবলৈ নহ'লে, কাৰণ বহুত পানী হৈছেতো আৰু গৰুও দাউৰে, সেইবাবে ধোৱাখিনি অকণমান দেখাৱাত ডিষ্টাৰ্ব হ'ল। একো নাই, চলি যায়। এতিয়া মই আহিলোঁ আমাৰ গোৱালবিলৰ নামঘৰত, আৰু প্ৰত্যেকজন গাঁওবাসী একলগ হৈ পেলাই এতিয়া আমি বাঁহ গোঁসাইক কাপোৰ বা বস্ত্ৰ পিন্ধাই আছোঁ। আৰু কাইলৈ আমাৰ গাঁৱত এই বাঁহ গোঁসাই সৰুৱা হ'ব। নেক্সট দিনা অন্য গাঁৱলৈও নিয়া হ'ব। আৰু ঠিক তেনেধৰণে আমাৰ যিটো সোমনাম আছে, আমাৰ সোমনাম যিটো ধৰে আৰু গাঁৱৰ, সেইটো হ'ল বহাগৰ 18 তাৰিখ। আৰু কোনোবা যদি সদায় ব্যক্তি আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। আৰু যদি কোনোবাই দান বৰঙণি আগবঢ়াব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ আমাৰ সভাপতি সম্পাদক গোৱালবিল গাঁৱৰ যোগাযোগ কৰিব পাৰে। আৰু লগতে আমাৰ মন্দিৰটোৰো নিৰ্মাণ কাৰ্য চলি আছে। কোনোবাই যদি তাতো যদি অকণমান দান বৰঙণি আগবঢ়াব বিচাৰে তেতিয়াহ'লে আগবঢ়াব পাৰে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এইখিনিয়ে কৈ জয় অসম, জয় হিন্দ। বিহু ভালকৈ